ধুবুৰীত অৰুণোদয় আঁচনিত দুৰ্নীতি হোৱাৰ অভিযোগ। আজি ৭ নং ৱাৰ্ডৰ দৰিদ্ৰ দুখীয়া লোকসকল একগোট হৈ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। বিশেষকৈ ধুবুৰী টাউনৰ ৭ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ কলিমুদ্দিনে ধুবুৰীত অৰুণোদয় আঁচনিখনত ব্যাপক খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপন কৰি কয় যে ৭ নং ৱাৰ্ডৰ বিভিন্ন দুখীয়া দৰিদ্ৰ মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই। বিগত কিছুদিনৰ পৰা তেওঁৰ ৱাৰ্ডৰ বিভিন্ন লোক আহি তেওঁক অভিযোগ কৰাৰ কথা উল্লেখ কৰে আৰু সেই মৰ্মে কলিমুদ্দিনে ধুবুৰী জিলা উপায়ুক্তক যোৱা ২২ ডিচেম্বৰত উক্ত আঁচনিৰ তদন্ত কৰিবৰ বাবে এখন আবেদন দাখিল কৰে। আনপিনে ধুবুৰী পৌৰসভাটো RTI কৰি দুখীয়া দৰিদ্ৰ লোকসকলৰ নাম কিয় তালিকাখনত অন্তৰ্ভুক্ত নহল তাৰ তথ্য বিচাৰি আবেদন জনায় বুলিও আমাৰ আগত প্ৰকাশ কৰে। পৰিতাপৰ বিষয় এই যে ধুবুৰী পৌৰসভাৰ পৰা আজিলৈ কোনো ধৰণৰ তথ্য নোপোৱাত প্ৰাক্তন ৱাৰ্ড কমিছনাৰজনে ক্ষোভ উজাৰে। আমি প্ৰাক্তন ৱাৰ্ড কমিছনাৰ ৱাৰ্ড নম্বৰ 7 কলিমুদ্দিন শেখ এই অৰুণোদয় স্কিমৰ ওপৰত আমি সভা পাতিছোঁ। ৰাইজে অভিযোগ কৰিছে কি হেণ্ডিক্ৰাফ্ট গভৰ্ণমেণ্ট গাইডলাইন আছে ওই হিচাপে মানুহ পোৱা নাই আৰু চাকৰিজীৱী বা গভৰ্ণমেণ্টৰ পেঞ্চনভোগী বা কৰোড়পতি মানুহ পাইছে, BPL কেটাগৰী মানুহ পোৱা নাই। ইয়াতে যিবিলাক উপস্থিত আছে আপোনালোকৰ BPL কেটাগৰী মানুহ কিমান মানুহে পোৱা নাই? আমাৰ ৱাৰ্ডৰ মতে 30% মানুহ পাইছে, এইবিলাক সব পইচাৱালা মানুহ পাইছে আৰু গভৰ্ণমেণ্টৰ গাইডলাইন ফ'ল' হোৱা নাই। যেটো মানে আছিল বিধৱা কুমাৰী হেণ্ডিক্ৰাফ্ট এইবিলাক গাইডলাইন ফ'ল' হোৱা নাই। আমাৰ তাতে তথ্য আছে। তাৰ ওপৰত আপোনালোকে কি কৰিছে? আমি ডিচিক আমি জনাইছোঁ যোৱা 22/12/2020 কি এইটো ইনকুৱাৰী হ'ব লাগে। তা আমি ডিচিৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই। RTI কৰিছোঁ আমি ছেম ডেটতে ধুবুৰী পৌৰসভাত। লিষ্টটো এতিয়া দিয়া নাই আমাক আৰু কৈ আছে আমাৰ লিষ্টটো ইয়াত আমি বড়বাবুৰ লগত কথা পাতিছোঁ ৰাজ্যৰ অভিযোগৰ ওপৰত। আমাৰ লিষ্টটো সফল হোৱা নাই, BJPৰ পৰা যেটো লিষ্ট যাব এইটোই সফল হ'ব। কোনে ক'লে? এইটো আমাৰ প্ৰাক্তন বড়বাবু পৌৰসভাৰ বড়বাবু কৈছে। BJP বাদে একচেপ্ট নহয়। তাৰ ওপৰত আপোনালোকে কি ক'ব? এতিয়া আমি ইয়াৰ পুৰা আমাৰ ৭ নম্বৰত না আমি জনমত সারা ধুবুৰীৰ মধ্যে খেলি মেলি হৈছে, ৱাৰ্ডৰ মধ্যে খেলি মেলি হৈছে, জেনুইন বিচাৰি পোৱা নাই। আমাৰ এইটোৱে ডিচিত অনুৰোধ কি জেনুইন বিচাৰি এটাও বাদ হ'ব নালাগে, এটা আন্দোলন হ'ব। এইটো ধুবুৰীৰ পৰা ৰাখু হুছেইনৰ ৰিপৰ্ট, নিউজ নেক্সট। সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 98591399171।